আজিও দোকান বন্ধ। 5 দিন লেঠাৰিকে এইবোৰ বন্ধ হোৱাৰ কাৰণে দেশৰ অৰ্থনীতিত কিমান প্ৰভাৱ পৰিছে এয়া ৰাইজে নজনা নহয়। জুবিন দা ঢুকুৱাৰ পৰা যিমান ক্ষতি হ'ল আমাৰ, এই 5 দিনৰ লোকচান, অৰ্থনীতিৰ লোকচান তাতকৈ বেছি হ'ব নোৱাৰে। তথাপিতো এয়া এই শোক সন্তপ্ত এই পৰিৱেশটো ইমানতে সমাপ্ত কৰাটো সকলোৰে পক্ষে ভাল। প্ৰকৃততে যিবোৰ জুবিন দাৰ অনুৰাগী তেওঁলোকৰ কথা কোৱা নাই, যিবোৰ উদ্ভণ্ডালি কৰিছে, অতি বেছি কৰিছে, তেওঁলোকৰ কাৰণে আমাৰ দৰে এই খাটি খোৱা মানুহবোৰৰ একদম অৱস্থা বেয়া হৈ গৈছে। আৰু আমি যদি সঁচাই ন্যায় বিচাৰিছো তেনেহ'লে যেতিয়ালৈকে তেওঁৰ ন্যায় নাপাওঁ তেতিয়ালৈকে ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ বন্ধ হ'ব। এই বিষয়ে আমি ৰাইজে ভবা উচিত, দল সংগঠনবোৰে ভবা উচিত। মামা হৈছে আমাৰ মুখ্যমন্ত্ৰী, তেওঁ নকৰা নহয়, তেওঁ বহুত কৰিছে, তেওঁকো এতিয়া জিৰণিৰ প্ৰয়োজন। তেওঁতো ডাইৰেক্ট ছিংগাপুৰত গৈ পিনি অনুৰোধ কৰিবগৈ নোৱাৰে ন, তথাপিতো তেওঁ কৰিছে যিমান পাৰে। তেওঁৰ কথাটো তাত গুৰুত্ব নিদিব, কেন্দ্ৰতে বা তেওঁ গুৰুত্ব দিয়ে নিদিয়ে কি ঠিক। ইমানকেইখন ৰাজ্য আছে, ইমানকেইসকল মুখ্যমন্ত্ৰী আছে, তাৰ মাজত যে মামাই গুৰুত্ব পাবই, তাৰ কি মানে আছে? এতিয়া কেন্দ্ৰত তদন্তৰ বাবে অৰ্থাৎ ছিংগাপুৰত তদন্তৰ বাবে অকল মামাইক কৈ থাকিলেতো নহ'ব। অকল এজন মানুহৰ কথা কোনে শুনিব? এই কেন্দ্ৰত পোনপটীয়া সম্পৰ্ক থকা ডাঙৰ ডাঙৰ হাত দীঘল মানুহবোৰ আছে নহয়, সেই তেওঁলোকক আমি জোৰ কিয় নিদিওঁ? তেওঁলোকৰ নিজৰো বিবেক নাই নে যে তেওঁলোকে ছিংগাপুৰত ভালদৰে তদন্ত কৰিবৰ বাবে আমাৰ কেন্দ্ৰ চৰকাৰক ছিংগাপুৰ চৰকাৰক ক'বৰ কাৰণে জোৰ দিবৰ কাৰণে যাতে ক'ব পাৰে। এনেকুৱা কিছুমান ভিতৰ আছে, প্ৰশাসনৰ মানুহে হওক বা বেলেগ মানুহ বহুত আছে, যাৰ নেকি জেইল যদি কেনেবাকৈ যদি তেওঁৰ ওপৰত এটা FIR আহি যায়, তেওঁলোকে কেন্দ্ৰৰ ফালৰ পৰা গৈ পিনি বেইল লৈ পিনি আহিহে মানুহৰ ৰাইজৰ মাজত লাগে। এনেকুৱা মানুহ আছে। কিন্তু এতিয়া জুবিন দাৰ ন্যায়ৰ কাৰণে যদি আমি সেই কেন্দ্ৰত সেই একেসকল মানুহৰ লগতে যদি কণ্টেক্ট কৰিবলৈ কোৱা হয়, তেওঁলোকৰ সেইটো কৰিব নোৱাৰে। মই এতিয়া ক্লাছ 9ত পঢ়ি আছোঁ। মই কিতাপত পঢ়িছোঁ নহয়, জানো নহয়, দুখন দেশৰ মাজত কিবা কথা থাকিলে ৰাজ্য চৰকাৰে কৰিব নোৱাৰে, এয়া কেন্দ্ৰ চৰকাৰেহে পাৰে। সকলো কথাতে ৰাজনীতি সোমোৱাটো জৰুৰী জানো? ৰাজনীতি সোমোৱাব লাগে, কিন্তু কূটনীতি সোমোৱাটো ভাল কথা নহয়। এতিয়া দেখিছোঁ বিৰোধীয়ে ক'ব পাৰোঁ, বিৰোধী পক্ষ বহুতো এনেকুৱা লিডাৰ আছে, ডাঙৰ ডাঙৰ লিডাৰ, যিয়ে আমাৰ জুবিন দাক লৈ এতিয়া ৰাজনীতিত তেওঁলোকৰ কেৰিয়াৰ উত্থাপন কৰাত উঠি পৰি লাগিছে। সেইজন দেশৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী মামাই এই বিষয়ে ৰাজনীতিলৈ টনা নাই যেন লাগিছে। কিন্তু পালি পহৰীয়াবোৰৰ বেছি দম। স্বামী ঢুকুৱা এদিনো যাবলৈ নাপালে। এটা স্বাভাৱিক কথা এটা লৈ পিনি তেওঁৰ পত্নীয়ে লাইভ আহিছে, এটা স্বাভাৱিক কথা কৈছিলে, সেইটোতে তেওঁৰ চৰিত্ৰত আঙুলিয়াবলৈ আমাৰ ৰাইজে আমি উঠি পৰি লাগি গ'লো। ইয়াত আৰু জুবিন দাৰ ন্যায় আশা কৰা অসম্ভৱ কথা। এই এনে জনসাধাৰণৰ মাজত তেখেতৰ ন্যায় আমি আশা কৰাটো ভুল। আমাৰ অসমৰ মানুহবোৰ ইমানেই ইউজলেছ যে আমি জুবিন দাই ন্যায় পাব লাগে বুলি টেটু ফালি আছো, এইবোৰ উদ্ভণ্ডালি কৰি আছো হয়, কিন্তু আজি যদি কয় আমি কেনেকুৱা ন্যায় পাব লাগে, সেইখিনিতে আমাৰ কথাটো কওঁতে থুটা মোজা লাগিব। সেই কেনেকুৱা ন্যায় পাব লাগে সেই উত্তৰটো দিওঁতে থুটা মোজা লাগিব আমাৰ। ইফালে আমি জুবিন দাৰ দৰে এজন মহান মনীষী ফেন হয়, ক'বলৈ ভাল, ক'বলৈ উজু কথাটো, কিন্তু হাতে কামে কৰিবলৈ সহজ নহয়। আজি জুবিন দা নথকাৰ বাবে আমাৰ ৰাইজৰ যিমান দুখ হৈছে, তেওঁৰ পৰিয়ালৰ মানুহখিনি আমাৰ সমান দুখ হ'ব নে কম দুখ হ'ব? ভুলতো নহয়, আমাতকৈ বহুত গুণে কতক গুণে বেছি দুখ হ'ব। তেওঁলোকে দায়িত্ব এটা লৈ আছে। তেওঁৰ এনেস্থলত তেওঁৰ ৱাইফৰ কাপোৰ কানিক লৈ মানুহৰ প্ৰশ্ন, তেওঁৰ নকন্দাক লৈ প্ৰশ্ন, তেওঁ সাহসী হৈ গহীন হৈ থকাক লৈ প্ৰশ্ন। জুবিন দাৰ মেনেজাৰেহে তেওঁৰ
পত্নীতকৈ বেছি ক'ত কি আছে তেওঁ এতিয়া আমাক ৰাইজলৈ দিব বিচৰা চিনেমাখনৰ ক'ত কি কাম আছে সেয়া বেছি ভালকৈ জানিব। এনেস্থলত আমাৰ গৰিমা বৌয়ে এই মানুহজনক আন্তঃষ্টিক্ৰিয়াৰ আগৰ সময়খিনি যিজন মানুহে এতিয়া যিয়ে নকৰক লাগিলে আগতে জুবিনদাৰ ইমান লগ দিলে, জুবিনে ইমান ভাল হোৱা মানুহজনক আন্তঃষ্টিক্ৰিয়াত থাকিবলৈ দিয়াটো এটা মহানুভৱতাৰ পৰিচয় বুলি আমি কিয় ভাবিব নোৱাৰো? তদন্ত জানো গৰিমা শইকীয়াকে বিচৰা নাই? তদন্ত জানো আমাৰ ছাৰ কপিল বৰঠাকুৰে বিচৰা নাই? অকল ৰাইজকহে লাগে নেকি? তেওঁৰ পৰিয়ালে কি তেওঁক একো বিচৰাই নাই নেকি তেওঁৰ তদন্তৰ কথা? আজি জুবিনদাৰ সমাধি ক্ষেত্ৰক লৈ পিনি আমাৰ প্ৰশ্ন, সমালোচনা, একদম নিজ মানসিকতাৰ মানুহ। তাৰ ওপৰত সাংবাদিকসকল আছেই ৰৌটোতে ঢৌটো কৰাত। আজি 19 তাৰিখৰ পৰা ঘটনাবোৰ দেখি দুখ লাগিছে, তাতকৈ বেছি খং উঠিছে আমাৰ কিছুমান ৰাইজৰ ওপৰত, কিছুমান মানুহৰ ওপৰত। ফেচবুকটো খুলি চাবই নোৱাৰি। আমি অসমীয়া মানুহখিনি যে ইমান নিজ মানসিকতা, আমি ফেচবুকত তাৰ পৰিচয় নিজেই দি আছো। মই বগাই 9ম শ্ৰেণীত পঢ়ি আছো। আজি মই চিন্তা কৰি এইখিনি পাইছো, মই ভুল হ'ব পাৰো। সকলো ৰাইজ আছে, আপোনালোকে কিবা এটা বিচাৰ কৰক, বিবেচনা কৰক। এই সাধাৰণ কথাবোৰত প্ৰশ্ন উঠোৱাতকে প্ৰশ্ন উঠাওক কেন্দ্ৰত, এটা যুক্তিসংগত প্ৰশ্ন উঠাওক। ছিংগাপুৰত তদন্ত সেই এবাৰ কৰিয়ে প্ৰথম দিনা এবাৰ কৰি সমাপ্ত কৰিলে নেকি? যাৰ কাৰণে নৰ্থ ইষ্ট ফেষ্টিভেল সুকলমে পাৰ হৈ গ'ল। আমি ঘুণাক্ষৰেও গম নাপালো তাত কি অসুবিধা হ'ল। দেখাততো লগা নাই যে তাত কিবা এটা অসুবিধা হ'ল বুলি। তেওঁলোকে অৰ্থাৎ নৰ্থ ইষ্ট ফেষ্টিভেলত ইমানখিনি মানুহৰ মাজত জুবিনদা আমাৰ সম্পদ, তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হ'লনে? অসম এছ'চিয়েশ্যনে আমাৰ জুবিনদাক শ্ৰদ্ধাঞ্জলি জনালেনে? সেই কথাত আমি চকু দিছোনে আজি? নাই দিয়া। কাৰণ আমি আমাৰ ইয়াত কোনোবা এজন পাচলি বেপাৰীয়ে গাঁৱৰ পৰা আহি 2টা বস্তু লৈ ঘৰখনত পেটটো পুহিবৰ কাৰণে ৰাস্তা কাষত বহিছে, তেওঁক দলিওৱাৰ পৰা, তেওঁৰ বস্তুবোৰ দলিওৱাৰ পৰা আমি আজৰিয়ে পোৱা নাই সেইবোৰ কথাত প্ৰশ্ন উঠাবলৈ। আন্তঃষ্টিক্ৰিয়া হোৱাৰ আগতে পুলিচে জুবিন গাৰ্গৰ মেনেজাৰক তদন্ত কৰিব নোৱাৰিল। সেইটো সাধাৰণ কথা। আন্তঃষ্টিক্ৰিয়ালৈকে মানুহজনক শান্তিৰে বিদায় দিয়াটো সাধাৰণ কথা। সেই সময়ত আমি ৰাইজ বাদ দিয়ক, কণ্টেণ্ট ক্ৰিয়েটৰসকল, সাংবাদিকসকলে এই মৃতকৰ ঘৰত গৈ খবৰ ল'বলৈ অহা দুখ প্ৰকাশ কৰা মানুহবোৰক আপোনাৰ অনুভৱ কেনেকুৱা বুলি সুধি থকাতকৈ যদি সাংবাদিকসকলেতো সিদ্ধাৰ্থ শৰ্মাক চিনি নোপোৱা নহয়, তেওঁক গৈ প্ৰশ্ন নকৰিলে কিয়? তেওঁৰ ওচৰলৈ যাব নোৱাৰা নহয়। আজি এজনক প্ৰশ্ন যেনেকৈ সুধিছে, এজনৰ শেখৰ গোস্বামীক যেনেদৰে প্ৰশ্ন দিছে, তেনেকৈ সিদ্ধাৰ্থ শৰ্মাৰ ওচৰলৈ যাব কিয় নোৱাৰিলে? যিখিনি কাম এই 5 দিনত কৰা নহ'ল, এই 2-3 দিনত কৰা নহ'ল, আজি জুবিনদাক সুকলমে আমি বিদায় দিলো, কালি বিদায় দিলো। আজিৰ পৰা যাতে এই কামবোৰত আমি উঠি পৰি লাগো, সাধাৰণ ৰাইজৰ তেজ খাই নহয়। এই 5 দিনত থকা দুখবোৰ আজি খং হৈ নিগৰি আহিছে। ৰাইজ, কালি জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই কোনো ধৰণৰ ভিডিঅ' বা পোষ্ট ৰঘুমালা মৰমৰ চেনেলত আপলোড কৰা নহ'ল। আমাৰ ক্ৰিয়েটৰে মোৰ জৰিয়তে, বগাই কেৰেক্টাৰটোৰ জৰিয়তে তেখেতৰ মনোভাৱ ব্যক্ত কৰিলে। আপোনালোকে আপোনালোকৰ মনোভাৱ কমেণ্ট ছেকশ্যনত জনাব বুলি আশা কৰিলোঁ। আৰু এটা নতুন ভিডিঅ' লৈ অতি সোনকালে লগ পাম। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ, জয় জুবিন দা।